बोलो बाबा लालू हेरो आज आम प्रथम भिडिओ बनाई प्रथमते जी तो एनेकुवा भयंकर हाँहिडाल लगाई दियो हो आमार भिडिओबोर शेषলৈকে चाबले कोनोबा रबने सरी दादा सरी एकदम मोर गलती से एक बहुत डांगर मिस्टेक हो गई सरी दादा एकदम बेया ना पाबो आगे से एनेका भूल एकदम ना हब दादा एकदम गारंटी दी दिस एकदम बिल्कुल भी ना हब एनेका भूल आरो बारो बारो ठीक আছে बारो दे प्रथम भूल बुली पेलाय मैं दुबार माफ कर दिलो जा बारो तेतियाहले एतिया आमी आमार भिडिओটো स्टार्ट कर दिउ ना कि क तय फार्स्टते डिस्क्लेमारটো लगाइ दे लगा लगा आमार भिडिओবোৰ केवल मात्र मानव और रंजনৰ बाবেহে বনোৱা হৈ গৈছে আৰু বাকি কাৰো কাৰণে বনোৱা হোৱা নাই তো বাকি কোনোবা যদি আমাৰ ভিডিঅ'টো চাই আছে তেলে কুৰ্চিকা পেটি খোলকে নাকত তেল দি ঘুমাই থাকে ওই জহনি যোৱাটো এখন কি মাতিছ ঐ মূৰ্খ তই অসমীয়া পঢ়িব নাজান নেকি এইখন কি মাতিছ তই কোন মনু কোন ৰঞ্জন হেৰো মনোৰঞ্জন হেৰো এনেকে যদি তই কৰিবলৈ হয় তো মই খালি আৰু তই ডুবালি মোক গম পাইছনে হৈ হৈ তই ওলাই আপা ওলা ওলা মোৰ চকু আগৰ পৰা ওলা তাত থাকিবি তই মোৰ ভিডিঅ'ত আৰু নেক্সট টাইম নালাগে মোক হেল্পাৰ চেল্পাৰ মই নিজেই কৰিম তই যা ওলা ওলালি तो हे यूट्यूब लाभार्स तो केने आसा तुम्हालोक সকলোকে স্বাগতম জনাইছো আমাৰ ৰেবেল ইউটিউব চেনেলৰ মাজলৈ আৰু আপোনালোকে ইয়াত পাব ধুনীয়া ধুনীয়া কিছুমান ৰোষ্টিং ভিডিঅ' মনোৰঞ্জনৰ বাবে যদিহে আপোনালোকে আমাৰ চেনেলটো ভাল পায় তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি চাব পাৰে যদিহে আপুনি ইচ্ছা কৰে ইউটিউবত ৰ'জ ভিডিঅ'ৰ প্ৰয়োজন কিয় আছে বুলি যদি কোনোবাই মোক প্ৰশ্ন কৰে তেতিয়া তেওঁলোকক মই এটাই উত্তৰ দিব বিচাৰিম এটা সময়ত আমাৰ অসমত কিছুমান ফকতীয়া সিংগাৰে কিছুমান ফকতীয়া গান গাই এনে কিছুমান উপদ্ৰৱ আৰম্ভ কৰিছিল সেই উপদ্ৰৱৰ পৰা ৰ'জ ভিডিঅ'সমূহে আমাক বচাইছিলে আৰু তাৰ পিছৰ পৰা বৰ্তমান এতিয়া আমাৰ সংগীত জগতখনত অসমৰ সংগীত জগতখনত বহুত ধুনীয়া ধুনীয়া গান উপহাৰ হিচাপে পাইছোঁ নহ'লেতো এটা সময়ত গানৰ নামত কল কমলা বিলাহীৰে পৰিপূৰ্ণ এখন শাক পাচলিৰ বাৰীহে আছে তাৰ পিছত ফকতীয়া গানৰ উপদ্ৰৱৰ পৰা কথমপি ৰক্ষা পাইছিলোহে মাত্ৰ তাৰ পিছত আহি গ'ল মক্কেলামীয়ে পৰিপূৰ্ণ এটা এপ টিকটক টিকটকত দুনিয়া ভৰা মক্কেলামীৰে ভৰা ভিডিঅ'সমূহ প্ৰস্তুত কৰি কিছুমানে দুনিয়া ভৰা ভিডিঅ' বনালে সেইবোৰৰ ওপৰত ৰ'জ বনোৱা হ'ল ৰ'জ বনোৱাৰ পিছত লাহে লাহে সেইটো একো নাইকিয়া হ'ল ইমানখিনি দেখা শুনাৰ পিছত ভাবিছিলোঁ ৰ'জ ভিডিঅ' বনাবৰ কাৰণে কণ্টেণ্টৰ কাৰণে অভাৱ অনুভৱ কৰিম কিন্তু না বাবা না ৰ'ষ্টৰ কাৰণে কণ্টেণ্ট বোলা বস্তুটোৰ অভাৱ কেতিয়াও নহয় তো গতিকে এতিয়া বৰ্তমান অসমত চলি আছে ৰেপটাইলছ অফ আছাম নামৰ এটা কণ্টেণ্ট আৰু আহকচোন আজি আমাৰ ভিডিঅ'টোত সেই টপিকটোৰ বিষয়ে অকণমান আলোচনা কৰোঁ যাক তুমি ইমপ্ৰেছ কৰিম বুলি ভাবি আছা তাই এদিন তোমাক ডিপ্ৰেছ কৰি এৰি থৈ যাব এইটো হৈছে আমাৰ ৰেপটাইলছ অফ আছাম জগতৰ CEO ছাৰ এইটোৰ ভিডিঅ'বোৰ দেখাৰ লগে লগে মোৰ হেৰিৰ পৰা হেৰি নোলোৱা হৈ যায় মানে মুখৰ পৰা ভাষা নোলোৱা হৈ যায় কি কম ইয়াৰ বিষয়ে তাৰ থপৰাটো চাওকচোন মুখে চুকে গোটেইখন টেটু বনাই কি মানে লালু ইয়াক স্ক্ৰিপ্ট কৰে এইটোৰ বিষয়ে মই ক'বলৈ আৰু একো মন নাই স্ক্ৰিপ্ট কাৰোবাৰ কাৰণে দুখৰ ষ্টেটাছ দি কি লাভ যিজনী মোৰ মনৰ কথাই বুজি নাপায় সেইজনী 2 লাইন ষ্টেটাছ দি কি বুজি পাব शाबाश बेटा बहुत बढ़िया স্কুলত যেতিয়া ব্যাকৰণ পঢ়ুৱাই আছিলে তেতিয়া ই কি কৰিছিলে ছোৱালীৰ লগত প্ৰেমত মতলীয়া হৈ আছিলে তাৰপিছত কি হ'ল ব্যাকৰণো পঢ়া নহ'ল ছোৱালীও দুদিনমান পিছত বাঁহৰি থৈ গুচি গ'ল শেষত এতিয়া কি কৰিবা আহি পেলাই ইয়াত এতিয়া ভুল ভাষাৰে ভুল স্পেলিং কৈ মেলি পেলাই ইয়াত ৰেপটাইল বাজি কৰি আছে সি আৰু প্ৰেমত ইমান বেয়াকৈ বাঁহ খোৱাৰ পিছতো ইয়াৰ এই হেডলাইটকেইটা মানে চকুকেইটা কোনফালে গৈ আছে কোনজনী প্ৰেমিকাৰ ফালে কোনজনী পখিলাৰ ফালে গৈ আছে সেইটো হ'লে মই ক'ব নোৱাৰোঁ তোমাক পাবলৈ শকত বহুত কষ্ট কৰিছিলোঁ ভীমকলো খালোঁ কিন্তু তোমাকো নাপালো হাগুতেহে বহুত কষ্ট পালো নাই মানে এটা সময়ত আমি থাকোঁতে আমাৰ চুচুটো উলিয়াই লৈ পেলাই কাৰ কিমান পেচাব বহুত দূৰলৈ যাব পাৰি সেই খেলাটো খেলিছিলোঁ আৰু সেই বয়সত এই ল'ৰাটোৱে কি কথা কয় শুনিছেনে বাৰু প্ৰেমত পৰি সি ছোৱালী নাপাই ঢকা পাই এইবিলাক খেলাই হে ভগৱান মোক কিয় জীয়াই ৰাখিছা উঠাই নিয়া নালাগে বহুত নাইনচাফি কৰিছা তুমি আমাৰ লগত মাইনাক দিয়া আঙুঠিটো আছিল মোৰ গ'ল জীৱনত তাইক মই ভাল পাই বহুতো ডাঙৰ কৰিলোঁ ভুল আতৰি থাকিলেও তুমি আহি গ'ল এটা প্ৰধান ৰেপটাইল
এনি টাইম খালি মাইনা 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 শুওঁতে মাইনা উঠোঁতে মাইনা হাগোতে মাইনা এনি টাইম খালি মাইনা 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 মাইনাৰ বাদে ইয়াৰ জীৱনটোত একো নাই খালি মাইনা 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 আৰু ডাইলগটো কি মাৰিছে মাইনাক দিয়া আঙঠিটো আছিল মোৰ গোল এই গোল মানে কি আমি কি আঙঠি কি চেপেটা আঙঠি পিন্ধো নেকি বাৰু কি যে মক্কেলামি কৰে নহয় আৰু এটা কথা গোল মানে কি গোল্ডৰ কথা কৈছিলা নেকি বাৰু আমি হাতৰ ল'ৰা হয় আকৌ দুটা হাতিৰ নকৰোঁ আই ডোণ্ট কেয়াৰ মুখত শিখৰ হাতত বিৰ উঠত বাবা আই ডোণ্ট কেয়াৰ মুখত শিখৰ হাতত বিৰ উঠত বাবা আই ডোণ্ট কেয়াৰ স্পিকাৰত মোদীজি ৱাশ্বিং পাউডাৰ নিৰ্মা বিহুৰ নামত অ' মাই ডগছ ছটা ভীম দেখোন বোপাইটো তুমি যিটোহে মোচন দেখাইছা নহয় ভয়চুতত নহয় মানে কি ক'ম আৰু চুচু ওলাই যাওঁ অৱস্থা হৈ গৈছে ইমান মোচন নিদিবা ৰে হাজোৰ ল'ৰা তোমালোক ক'ৰ কি বাপৰে বাপ ডাইলগ ধেমালি ডাইলগ মৰা নাই তুমি ইমান ভয় নোখোৱাবা দেই তুমি যোৱা পগ' চেনেলত গৈ পেলাই কাৰ্টুন চোৱাংগে তুমি চাগে পাহৰি গ'লা মই এতিয়াও ৰৈ আছোঁ অনুভৱীয়া তোমাৰে ৰঞ্জনা এইটো হৈছে ৰেপটাইলৰ সেইটো প্ৰজন্ম যিটো নেকি ধৈৰ্য বোলা বস্তুটো একদম নাই আৰু সি কি কৈছে তুমি চাগে পাহৰি গ'লা এতিয়াও ৰৈ আছোঁ আৰু এই জংঘলৰ মাজত গৈ পেলাই তই যদি ৰৈ আছোঁ বুলি কওঁ কোন ছোৱালী তোৰ পিছত যাব আৰু প্ৰথমটো কথাটো হৈছে কি কোন ৰ'ব তোৰ কাৰণে তোৰ নিজৰে ধৈৰ্য নাই নখ দীঘল হ'লে নখ কাটিব লাগে আঙুলি নহয় ঠিক তেনেদৰে সম্পৰ্কৰ মাজত ভুল বুজাবুজি হ'লে সেই ভুল বুজাবুজিটো ভাঙিব লাগে সম্পৰ্ক নহয় আৰে তহঁত ৰেপটাইলবিলাকৰ তহঁতৰ বংশবৃদ্ধি ইমানেই বেছিকৈ হৈছে যে আমি শান্তিৰে থাকিব নোৱাৰা হৈছোঁ আকৌ তথাপিও তহঁতে শক্তি কাপুৰক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ল'ব লাগে নে আৰে ইয়াৰ বন্ধ কৰ দো ये सब প্লিজ হাত জোৰ কে বিনতি करते हैं बंद कर मुझसे ये सब और नहीं झेला जाता ঐ লালু ধুনীয়া গান এটা লগাই সমাপ্ত কৰোঁ এই চবৰ আজি আৰু নোৱাৰিছোঁ মই আৰু কৰিবৰ কাৰণে দেই এই চব নোৱাৰোঁ আৰু মই এই চব চাবৰ কাৰণে বঢ়িয়া গান এটা লগা লালু আজি মোৰ কিহৰণ জাগে এমুঠি সপোনে গোটে আৰে কেলা লালু তই এইখন কি ভাল গান লগাবলৈ আহিছ চালা ভাল গান এটা লগালি নি লগাইছ অৰিজিনেলটো লগাব পাৰ কমচে কম এইটো গান লগাইছ তোক মই আজি খাই পেলাম চুবাই দাদা মোৰ ভুল হৈ গৈছে দাদা বঢ়িয়াকৈ মই গান লগাই আছিলোঁ চালা দাদাটো বেয়া নাপাব দাদা মাফ কৰি দিয়ক মোৰ দাদা গলটি মিষ্টেক হৈ গৈছিলে তোক আজি দি আছোঁ চালা তই ক'ত পলাবলৈ আহিছ তো চৰি ইউটিউব লাভাৰ্ছ বেয়া চাই নাপাব দেই মোৰ মানে একদম এই চব দেখি মাথা চাথা বেয়া হৈ গ'ল তাতে লালুৱে যিবোৰ গণ্ডগোল কৰিলে ন তাৰ কাৰণে যিটো খং উঠিছিলে মোৰ সেইকাৰণে মানে মই একদম ৰক্ষা নাপাব পাৰ্চনেল কিবা ঘটনা হৈ গ'ল মোৰ হাতত দেই বেয়া চাই নাপাব একদম যদিহে আজি আমাৰ ভিডিঅ' চাই পেলাই আপোনালোকে যদি অকণমান হ'লেও ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰিব লাগে আপোনালোকে জানেই নহয় গতিকে আপোনালোকে সেইখিনি কৰি দিব আৰু আগন্তুক ভিডিঅ' একদম ধমাকা আনি আছোঁ ভাল ভিডিঅ' আহিব আৰু আজি প্ৰথম ভিডিঅ'ৰ কাৰণে অকণমান খেলি মেলি হ'ব পাৰে আৰু নেক্সট ভিডিঅ' তাতকৈ বহুত ধুনীয়া ভিডিঅ' আহিব আপোনালোকে আমাৰ লগত জড়িত হৈ যাওক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু লগ পাম এটা ধুনীয়া ভিডিঅ'ৰ সৈতে টিল দেন টাটা বাই